friends, welcome back to my YouTube channel. So আজি হৈছে বিজয় দশমী আৰু আজি কুকুৰমাৰা আঞ্চলিক সাৰ্বজনীন দুৰ্গা পূজাৰ দশমী উপলক্ষে নাও খেল অনুষ্ঠিত হৈছে আৰু নাও খেলৰ প্ৰথম পুৰস্কাৰ আছে 21,101 টকা আৰু দ্বিতীয় পুৰস্কাৰ আছে 15,101 টকা। তো বহুত 8খন নাও আহিব টোটেল নাও 8খন হ'ব আৰু গোটেইকেইখন নাৱৰ খেলাবোৰ দেখুৱাম আপোনালোকক। তো চাই থাকিব আৰু নাওবোৰ আহিছে। তো এখন নাওতে কান্ধত দাঙি লৈ আহিছে, নাওখন দেখুৱাম, সেইবোৰ চব দেখুৱাম। তো চাই থাকক শেষলৈ। এতিয়া মেটচবোৰ ষ্টাৰ্ট হ'ব, খেলখন ষ্টাৰ্ট হ'ব আৰু মই ডাইৰেক্ট আছোঁ ফিনিছ লাইনত আৰু ফিনিছ লাইনত ডাইৰেক্ট মেটচবোৰ দেখুৱাম আপোনালোক, কেনেকৈ নাওবোৰ আহে। তো গোটেইখিনি দেখুৱাম, তো চাই থাকক। प्रभु, हे हरि राम कृष्ण जगन्नाथ प्रेमानंद, ये क्या हुआ? गलाव से पानी आ गया, गामछा भी खुल गया मेरा। তো ইয়াত ফাৰ্ষ্ট ৰাউণ্ডৰ মেটচবোৰ হৈ আছে আৰু থাৰ্ড ইয়াতে দুখন নাৱত খেল হৈছিল আৰু গোপাল কৃষ্ণ নাওখন মানে ফিনিছ লাইনত আহি সেই নাওখন ডুবি গ'ল। তো ভিডিঅ'ত গোটেইখিনি ভালকৈ দেখুৱাইছোঁ, তো চাই ল'ব। गया তো এয়া ফাৰ্ষ্ট ৰাউণ্ডৰ গোটেইকেইখন মেটচ শেষ হ'ল আৰু গোপাল কৃষ্ণ নাও যিখন সেইখন প্ৰথম মেটচখনত আহি মানে ফিনিছ লাইনৰ অলপ কাষতে ডুবি গ'ল আৰু নেক্সট যিখন খেলা অলপ আগতে হৈ গ'ল সেই খেলখনতো মানে ফিনিছ লাইন পাওঁ আগতে আছিল, যোনখনৰ লগত মানে ভাৰ্চিছ আছিল সেই নাওখনতো আগত আছিল মানে তথাপিও মাজত ডুবি গ'ল। চ' তেওঁলোক আউট হ'ল। এতিয়া ছেকেণ্ড ৰাউণ্ড ষ্টাৰ্ট হ'ব। ছেকেণ্ড ৰাউণ্ডৰ বেষ্ট মেটচবোৰ দেখুৱাম, গোটেইবোৰ নেদেখুৱাম, বহুত দীঘল হৈ যাব। যোনকেইখন বহুত ভাল হয় মানে সেইকেইখন দেখুৱাম, তো চাই থাকক।
গৈছে একেবাৰে আৰাম বৈদ্য আৰু ইয়াতে অলপ আগতে হৈ যোৱা মেটছখনত ফাউল হৈছে তো জিকিব লাগিছিল জয় শ্ৰীৰাম কিন্তু ফাউল কৰি দিলে তো জয় শ্ৰীৰাম গোটেই উঠি গৈছে মাটিত তো দেখাইছোঁ আপোনালোকক তো মেটছখন আৰু এবাৰ হ'ব তো চাই থাকক हे प्रभु हे हरि नाम कृष्ण जगन्नाथ प्रेमानंद ये क्या हुआ गलाव से पानी आ गया गमछा भी खुल गया मेरा लेंटी ये देखिए